গৰৈ মাছৰ লগত ভোলৰ সোৱাদ। আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আনিছা ব্লগ আছামলৈ স্বাগতম জনাইছোঁ। আজি আহকচোন গৰৈ মাছৰ লগত ভোলৰ আঞ্জা বনাওঁ। 3টা ভোল কাটি ল'লোঁ আৰু গৰৈ মাছ ভালদৰে বাছি ধুই ল'লোঁ। ইয়াত হালধি, নহৰু, পিঁয়াজ, অকণমান জলকীয়া গুড়ি, অকণমান জালুকৰ গুড়ি, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি ল'লোঁ, অকণমান। তাৰপাছত কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন পাতি দিয়াৰ পাছত তাত দিলোঁ তেল। পিঁয়াজ ভালদৰে মজাই তাত আমি দি দিম এতিয়া কাটি থোৱা মছলা। মছলাখিনি ভালদৰে মজাই লওক। পিঁয়াজৰ লগত মিলি যোৱাৰ পাছত আমি তাত দিম গৰৈ মাছখিনি। কালাৰটো বৰ ধুনীয়া হৈছে, খাবলৈ বা কেনেকুৱা হয় এবাৰ কিন্তু বনাই খাই চাব, আৰু কেনেকুৱা হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মজাই থোৱা পিঁয়াজখিনিৰ ওপৰত আমি দিলোঁ গৰৈ মাছকেইটা। লাহে লাহে ভালদৰে মজাই আমি তাত দি দিম কাটি থোৱা ভোলখিনি দি পেলাই আমি অকণমান মজাই পেলাই তাত দি দিম। লাহেকৈ ঢাকনখন মাৰি দিম। ভোলৰ যিহেতু যথেষ্ট পানী ওলায়, গতিকে পানী দিয়াৰ প্ৰয়োজন নাই। ঢাকনখন মাৰি 10 মিনিটৰ কাৰণে সিজিবলৈ দিম। আমাৰ ভোলৰ তৰকাৰী প্ৰায় হৈয়ে গৈছে। ৰংটো ধুনীয়া হৈছে, খাবলৈ বা কেনেকুৱা হয় মজা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে